आङो गिबियाव बेखिनि सिनायथि होनाय हाबाफारिखौ आङो दोनथ'बाय गोबां दैदेनगिरिफोरजों होयो आङो फारियै उननि हाबाफारियाव बिथांमोननि सिनायथि होनाय हाबाफारि बे हाबाफारिखौ लाफिनगोन जोंहा गुबुन गुबुन जायगायाव जोंनि दिनैनि जि हाबाफारि बे हाबाफारिया जागासिनो दङ चिराङाव काजलगावआव मोनसे आरो बिजनियाव मोनसे बिथांमोना मोननै महकुमानि मोननै हाबाफारि लादों आरो बाक्सा जिल्लायाव मोनफ्रोमबो दख'रायाव जोंनि बे हाबाफारिखौ लादोंमोन उदालगुरियावबो बेबायदि गेदेर सुबुंगौमा बिथांमोना खालामदों लखिमपुर धेमाजि सनितपुर बिश्वनाथ गुबुन गुबुन जायगायाव बे हाबाफारिया जागासिनो दङ जायनि थाखाय गोबां दैदेनगिरिफ्रा बेयाव बाहागो लाफैनो हायाखै बिथांमोनाबो गुबुन गुबुन जायगायाव जानाय जि हाबाफारि बे हाबाफारियाव फारियै बिथांमोना बाहागो लागासिनो दङ बेनिखायनो जोंनि भारतर भूमिपुत्र हिसाबै भारतर খিলঞ্জীয়া মানুহ হিচাপে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 যি কথা স্পষ্টভাৱে লিখা আছে পৃথক ৰাজ্য পাৰ্লিমেণ্টে যেতিয়া বিচাৰে তেতিয়া সৃষ্টি কৰিব পাৰে এই কথা লৈ পেলাই বড়োসকলে এটা পৃথক ৰাজ্য বিচাৰি সংগ্ৰাম কৰিছে আৰু আজিলৈকে এই পৃথক ৰাজ্য সৃষ্টি হোৱা নাই যোৱা সময়ত 1993 BSC গঠন হল 2003 BTC গঠন হল দুইটাই যেটো এৰেঞ্জমেন্ট হিটো আমাৰ হোপস এণ্ড এসপিৰেশন আমাৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই আমাক নিৰাপত্তাটো নিশ্চিত কৰিব পৰা নাই আমাৰ উন্নয়ন সমমৰ্যাদাটো নিশ্চিত কৰিব পৰা নাই সাংবিধানিক অধিকাৰ যেটো প্ৰাপ্য অধিকাৰ হিটো আমাক আজিলৈকে প্ৰদান কৰিব পৰা নাই এই কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা বড়োৰ যিখিনি সংগ্ৰামী সংগঠন আছে সকলো একত্ৰিত হৈ আজি এই সংগ্ৰাম চলাই আছে আজি আমি সকলো আনন্দিত যে অকল বড়ো নহয় বিভিন্ন জাতি জনগোষ্ঠী আজি আমাৰ প্ৰতি সহাৰি দিছে আৰু সবে বিচাৰিছে যে দীৰ্ঘদিনীয়া বড়ো সংগ্ৰাম এটো সমাপ্ত হ'ব লাগে এটো এটা সমাধান হ'ব লাগে ইয়াত মীমাংসা হ'ব লাগে আজি সেই সংগ্ৰাম সশস্ত্ৰ সংগ্ৰাম কৰি থকা এনডিপি প্ৰগ্ৰেছিভ এনডিপিও আজি শান্তি আলোচনাত ইয়াত যোগদান কৰিছে তেখেত সকলো বিচাৰিছে যে বড়োলেণ্ড সমস্যা সমাধান হ'ব লাগে এই কাৰণে আজি 32 বছৰৰ পিছত যে বড়োলেণ্ড দাবী দিৱস উদযাপন কৰাৰ লগতে ভাৰত চৰকাৰ অসম চৰকাৰক আমি সকীয়াই দিছো আমি দাবী জনাইছো যে অতি শীঘ্ৰে বড়োলেণ্ড সমস্যা সমাধান কৰক অন্যথা বড়োসকলে হাত খাবতি বহি নথাকে যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে বড়োলেণ্ড সকলে সংগ্ৰাম কৰাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ আৰু এই সংগ্ৰাম আমি চলাই লৈ যাম যিকিনো পৰিস্থিতি যিকিনো মানে সিচুৱেচনে নহওক কিয় যেতিয়ালৈকে বড়োলেণ্ড সৃষ্টি নহয় তেতিয়ালৈকে বড়োলেণ্ড আন্দোলন চলি থাকিব 2014 ৰাজনাথ সিং ডাঙৰীয়াই বিজেপিৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছিলে যদি আমি ক্ষমতালৈ আহো 5 বছৰত বড়ো সমস্যা সমাধান কৰিম কিন্তু আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলে এটা সৰ্ববৃহৎ লোকতন্ত্ৰ যেটো চলাই আছে গণতন্ত্ৰ চলাই আছে আজি তেখেতসকলে মিছলীয়া এটা মানে এটা প্ৰতিপন্ন হল তেখেতসকলে আমাক মিছা কথা কৈছে ভুৱা কথা কৈছে গতিকে আমি ধিক্কাৰ দিছো আৰু তেখেতসকলক সকীয়াই দিছো অতি শীঘ্ৰে যদি বড়োলেণ্ড যেটো সমস্যা এটো সমাধান কৰাৰ কাৰণে পদক্ষেপ নলয় তেখেতসকলে পুনৰ ক্ষমতালৈ আহিব নোৱাৰে আৰু নিখিল বড়ো ছাত্ৰ সন্থা আৰু সংগ্ৰামী ৰাইজে ইয়াৰ কাৰণে আমি কাম কৰিম যে তেখেতসকলে প্ৰতিশ্ৰুতি ৰাখা নাই ইয়াৰ প্ৰতিশোধ আমি ল'ম আমাৰ আহ্বান হিটোৱে যে খিলঞ্জীয়া মানুহ হিচাপে ভূমিপুত্ৰ হিচাপে বড়োসকলৰ প্ৰাপ্য অধিকাৰ জন্মগত অধিকাৰ বড়োলেণ্ডটো অতি শীঘ্ৰে সৃষ্টি কৰিব লাগে আলোচনাৰ মাধ্যমেৰে তেখেতসকলে এই সমস্যাৰ সমাধান ওলাব লাগে হিটো আমি দাবী জনাইছো নিশ্চয়